গুড ইভিনিং বন্ধুসকল, মোৰ ইউটিউব চেনেল SI ফ্ৰীডমলৈ আপোনালোকক স্বাগতম জনাই লগতে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছাৰে মই সেলিম আহমেদ আপোনালোকৰ এই বছৰটো মংগলময় হওক তাৰ কামনাৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। বন্ধুসকল, পলমকৈ ভিডিঅ'টো আপলোড কৰাৰ বাবে মই বহুত দুখিত। ইয়াৰ আগত ভিডিঅ'টো যিদৰে আশা কৰিছিলো মই সেইদৰে সঁহাৰি পোৱা নাই। যিকেই নহওক, যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ, আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ জনাও মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব যাতে মই NIOSৰ সম্বন্ধীয় আৰু নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যনটো পায়। আহক এতিয়া প্ৰশ্নৰ উত্তৰৰ মাজলৈ যাওঁ। কোৰ্স 503 এছাইনমেণ্ট 1 কুৱেশ্যন নম্বৰ 2 প্ৰশ্নটো হ'ল শিশুৰ মাজত অধ্যয়ন কৌশল বিকশিত কৰাৰ বাবে যিকোনো দুটা পদ্ধতিৰ গুণ আৰু সীমাবদ্ধতাৰ ওপৰত আলোচনামূলক বিশ্লেষণ কৰক। উত্তৰটো হ'ল শিশুৰ মাজত অধ্যয়ন কৌশল বিকশিত কৰাৰ বাবে দুটা পদ্ধতি হ'ল নীৰৱ পঠন আৰু সৰৱ পঠন। নীৰৱ পঠন হ'ল পাঠটোৰ সম্পূৰ্ণৰূপে মৌনতাৰে বা নীৰৱতাৰ মাজেৰে অধ্যয়ন কৰা। নীৰৱ পঠন ব্যক্তিৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। বিশ্বৰ অধিক সংখ্যক ব্যক্তিয়ে হ'ল নীৰৱ পঠন। বহলাই ক'বলৈ গ'লে নীৰৱ পঠন ব্যৱহাৰ 5 ধৰণে হয়। সেইবোৰ হ'ল ক, অধ্যয়ন কৰিবলগীয়া অধ্যয়নৰ শিৰোনাম আৰু ৰূপৰেখাসমূহ সম্পূৰ্ণৰূপে চোৱা। খ, সাৰাংশৰ ওপৰে ওপৰে গ্ৰহণ কৰা। গ, উপাদান আৰু ইয়াৰ ভাৱৰ সাৰাংশ বুজি পোৱা। ঘ, উপাদানসমূহ গভীৰভাৱে অধ্যয়ন কৰা। ঙ, যি ভাষাৰে লিখা হয় সেই ভাষা সাহিত্যক তথা ভাষাতাত্ত্বিক দৃষ্টিৰ কোণৰ পৰা অধ্যয়ন কৰা। নীৰৱ পঠনৰ গুণসমূহ হ'ল ক, নীৰৱ পঠন য'তে ত'তে কৰিব পাৰি। খ, নীৰৱ পঠনত শিক্ষাৰ্থীৰ মনত একাগ্ৰতা জন্মে। গ, নীৰৱ পঠনত পঠনৰ গতিবেগ বৃদ্ধি হয়। ঘ, নীৰৱ পঠনত পাঠৰ মূল সাৰাংশ আয়ত্ত কৰিব পাৰি। ঙ, যিকোনো ভাষাৰে লিখা হয় সেই ভাষাৰ সাহিত্যিক অথবা ভাষাতাত্ত্বিক দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰিব পাৰে। নীৰৱ পঠনৰ কিছুমান সীমাবদ্ধতা। 1, নীৰৱ পঠনত উচ্চাৰণ শুদ্ধ নাথাকিব পাৰে। 2, নীৰৱ পঠন বহু সময়লৈকে কৰি থাকিব লাগে। 3, নীৰৱ পঠনত ভাৱ ধৰি শিক্ষাৰ্থীয়ে মিছাৰ আশ্ৰয় ল'ব পাৰে। 4, নীৰৱ পঠন সকলোৰে বাবে প্ৰযোজ্য নহয়, কেৱল বয়সস্থ লোকৰ বাবে কাৰ্যকাৰী হোৱা দেখা যায়। নীৰৱ পঠনৰ ক্ষেত্ৰত বিশেষ কোনো সীমাবদ্ধতা বান্ধি দিয়া নহয়। সৰৱ পঠন হৈছে মৌখিক ৰূপত পঢ়া বা শব্দ কৰি পঢ়া। সৰৱ পঠনৰ বিভিন্ন ৰূপ থাকে, যেনে 1, ব্যক্তিগত পঠন। 2, সামূহিক পঠন। 3, আদৰ্শ পঠন। 4, অনুকৰণ পঠন। সৰৱ পঠনত অধ্যয়নতকৈ উচ্চাৰণ শুদ্ধতা প্ৰয়োজনীয়। সৰুকালতে ল'ৰা ছোৱালীৰ মনত সৰৱ পঠনৰ কৌশল বিকশিত হয়। বিশ্বৰ অতি কম সংখ্যক ব্যক্তিয়ে দৈনন্দিন কাৰ্যত সৰৱ পঠন আৱশ্যক হয়। সৰৱ পঠন আৰু নীৰৱ পঠন ইটো সিটোৰ পৰিপূৰক বুলি ক'ব পাৰি। সৰৱ পঠনৰ জৰিয়তে বিভিন্ন বৰ্ণ শব্দ শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা যায়, আনহাতে নীৰৱ পঠনৰ দ্বাৰা পঢ়াৰ গতিবেগ বৃদ্ধি হয়। নীৰৱ পঠনৰ দ্বাৰা গভীৰ অধ্যয়ন ৰদ হ'ব পাৰে, আনহাতে সৰৱ পঠনৰ সময়ত ছন্দ, যতি, বিৰাম চিহ্ন আদিৰ বিষয়ে লক্ষ্য কৰা হয়। সৰৱ পঠন আৰু নীৰৱ পঠনৰ প্ৰয়োজনীয়তা আৰু উপযোগিতা সমান দেখা যায়। সৰৱ পঠনৰ গুণসমূহ হ'ল ক, সৰৱ পঠনত উচ্চাৰণ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিয়া হয়। খ, কবিতা মুখস্থ কৰাৰ লগতে ৰসাস্বাদনত সৰৱ পঠন গুৰুত্বপূৰ্ণ। গ, সৰৱ পঠনত শিক্ষাৰ্থীয়ে মিছাৰ আশ্ৰয় ল'ব নোৱাৰে। ঘ, সৰৱ পঠনৰ ক্ষেত্ৰত পঠনৰ ব্যৱস্থাৰ সীমাবদ্ধতা থাকে। ঙ, সৰৱ পঠন প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ বাবে উপযোগী। সৰৱ পঠনৰ সীমাবদ্ধতা। 1, সৰৱ পঠন য'তে ত'তে যিকোনো পৰিৱেশত কৰিব নোৱাৰি। 2, সৰৱ পঠন উচ্চ পৰ্যায়ত তথা বয়সস্থ লোকৰ প্ৰয়োজন নহয়। 3, সৰৱ পঠনত পাঠৰ মূল ভাৱৰ ওপৰত গুৰুত্ব দিয়া নহয়। 4, সৰৱ পঠনত পঠনৰ গতিবেগ বৃদ্ধি নহয়। 5, সৰৱ পঠন অধিকভাৱে কৰিলে ভাগৰ লাগে আৰু পৰিশ্ৰম বাঢ়ে। তো বন্ধুসকল, এয়া আছিল মোৰ ভিডিঅ' কোৰ্স 503 এছাইনমেণ্ট 1 কুৱেশ্যন নম্বৰ 2ৰ প্ৰশ্নৰ উত্তৰ।
তো বন্ধুসকল মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব আৰু পুনৰবাৰ কৈছোঁ যিসকল বন্ধুৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ জনাওঁ যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয় লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ পাহৰি নাযাব তো মোৰ ভিডিঅ'টো চোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি